আমি দ্বিতীয় গ্ৰাফিক্সত যাম ক'ব বিচাৰিছো যে উচ্ছেদ চলাইছে উচ্ছেদক আমি বিৰোধিতা কৰা নাই যেতিয়া যদিহে চৰকাৰী মাটিত কোনোবা অবৈধভাৱে বহিছে তাৰ উচ্ছেদ কৰক আমাৰ ক'ব লগা নাই মোৰ কথাটো অকমান তেওঁ ভুলভাৱে উপস্থাপন কৰিছে মই সেইটোহে ক'ব বিচাৰিছো মই কৈছিলো যে জাতি মাটি ভেটি ৰক্ষাৰ নামত তেওঁলোকে শ্লোগান দিয়ে বক্তব্য ৰাখে কিন্তু তেওঁলোকে সেই মাটি বিদেশী বা বিদেশী পৰা উচ্ছেদ কৰা কথাটো তেওঁলোকে ক'লে কিন্তু মই সেই কথাটো কোৱা নাই মই কৈছো বহিৰাগত পুঁজিপতি মানুহ কৰাই দিয়া এতিয়া মই এটা তথ্য দিছো ডিমা হাছাওত ৯,০০০ বিঘা মাটি আদানী গ্ৰুপক দিয়া হৈছে কিন্তু এটা কথাটো তাত কি মিয়া বহি আছিল নেকি মুছলমান বহিছিল উচ্ছেদ বহি নাই বহা মোৰ কথাটো ক'ব যে জি ফেক্টৰী দিলে মোৰ কথাটো আপুনি ক'বলৈ দিব লাগিব যে আদানী গ্ৰুপক ৯,০০০ বিঘা মাটি দিয়া হৈছে ডিমা হাছাওত ঠিক একেটা সময়তে এয়াৰপৰ্টৰ কাষত ৫০০ বিঘা মাটি দিয়া হ'ল আৰু মহাবল চিমেণ্ট নামৰ এটা কলকাতাৰ কোম্পানীক ৩,০০০ বিঘা মাটি দিব বিচৰা হৈছিল কিন্তু সেইটো হাইকোৰ্টৰ বিচাৰাধীন হৈ আছে এতিয়া মই ক'ব বিচাৰি আছো যে উচ্ছেদ আপোনালোকে কৰক জলাশয় মুক্ত কৰক কাজিৰঙাত যদি অবৈধ বিদেশী আছে আপোনালোকে সমস্যা সমাধান কৰক আৰে অসমৰ মানুহে ১২ বছৰ আগতে কেন্দ্ৰত আৰু ১০ বছৰ আগতে অসমত সেই কাৰণে আপোনালোকক চৰকাৰ দিছিলে যে কংগ্ৰেছে যি কাম নকৰিলে কংগ্ৰেছে বেয়া কৰিলে তাৰ কাৰণে বিদেশী মুক্ত অসম হ'ব লাগিব যাৰ কাৰণে অসম চুক্তিৰ নামৰ এটা ৰূপায়ণ বিভাগ গঠন কৰাৰ পাছত আজিও এজন মিনিষ্টাৰ হৈ আছে কিন্তু চুক্তি কি ধৰণে আগবাঢ়িছে কেনেধৰণে আছে কিন্তু কথা নাজানো ঠিক একেটা সময়তে মই ক'ব বিচৰা কথাটো হৈছে যে এই বহিৰাগত যিখিনি কোম্পানী আহিছে পুঁজিপতিক আমাৰ মাটিবিলাক যে দি থকা হৈছে এই কথাটোহে মই বিৰোধিতা কৰিছোঁ মই উচ্ছেদৰ বিৰোধিতা কৰা নাই তাৰ পাছৰ কথাটো হৈছে যে আৰু এটা কথা মই কৈ লওঁ আপোনালোকৰ মাজতে মই 1 মিনিট মই মোৰ কথাটো ক্লিয়াৰ কৰি লওঁ আপোনালোকৰ কথা কোনে মই কোৱা নাই এটা কথা কৈছিল যে আমাৰ অসম গণ পৰিষদৰ প্ৰতিনিধিজনে এটা কথা কৈছিল কিয় কি কৈছিল যে গৰুকুটি প্ৰকল্পৰ কথা গৰুকুটি প্ৰকল্প 2021 চনত উচ্ছেদৰ জৰিয়তে প্ৰকল্প গঠন কৰা হৈছিল এতিয়া কেগে এটা বৰ সাংঘাতিক কথা কৈছে আপোনালোকে চাব যে গৰুকুটি প্ৰকল্পত আজিৰ দিনটোলৈকে 16 কোটি টকা খৰচ কৰাৰ কথা কোৱা হৈছে কিন্তু তাৰ পৰা আয় মাত্ৰ পোৱা হৈছে 1,50,00,000 টকা আৰু এই কথাটোতে কেগে প্ৰশ্ন কৰিছে এইটো কৃষি প্ৰকল্প হয়নে য'ত ইমান টকা ইনভেষ্ট কৰি আজিৰ দিনটোলৈকে তাৰ পৰা আমি ৰেভিনিউ ক্ৰিয়েট কৰিব পৰা নাই ইয়াৰ তথ্য নাই এতিয়া কথাটোকে বিকশিত অসম আমিও বিচাৰোঁ বিদেশী মুক্ত অসম আমিও বিচাৰোঁ খিলঞ্জীয়া অসমীয়া মানুহৰ সমস্যা সমাধান হওক আমিও বিচাৰোঁ একেটা সময়তে বানপানী সমস্যা সমাধানৰ কথা কৈছোঁ PMGSY কথাটো আপোনালোকে ক'লে বেলেগ ধৰণে এটা বিশ্লেষণ ক'লে মই আপোনাৰ জেজেমৰ কথাটো জেজেমত যেতিয়া হাজাৰ কোটি টকা ঠিকাদাৰ থলুৱা ঠিকাদাৰে পোৱা নাই তেওঁলোকে কাম কৰিলে তেওঁলোকে ভাল কাম কৰিছে কিন্তু ডাঙৰ কথাটো হৈছে বিকাশৰ নামত কেৱল বিল্ডিং বনালে নহ'ব বিকাশৰ বিল্ডিং ঠিকে বনাইছে আজি মেডিকেল কলেজবিলাকৰ বিল্ডিং হয় জেজেমৰ বিল্ডিংবিলাক ঠিক বনিলে কিন্তু সেই যিটো পৰিচালনাৰ প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াত যে বিসংগতি আছে আমি সেই কথাটোৱে দেখাই দিছোঁ আৰু যিটো কথা কেগে কৈছে এতিয়া কথাটো কি আমি কংগ্ৰেছে কেতিয়াও আমি বিৰোধিতাৰ নামত বিৰোধী কৰা নাই আমি প্ৰত্যেকটো বস্তুক চৰকাৰক আমি ইউচিচি আমি ছাপোৰ্ট কৰিম মই এজন জনপ্ৰতিনিধি হিচাপে মই যুৱ প্ৰজন্ম হিচাপে ইউচিচি কৰিম কিন্তু কথাটো হ'ল কি ইউচিচিত যিখিনি মূল কথা আপোনালোকে আনিছে সেই কথাবিলাকতো ভাৰতীয় সংবিধানেও কৈছে ইউচিচি মানে কি সমতাৰ কথাটো সকলো মানুহ সমান হ'বলৈ আজি ইউচিচিৰ পৰা কিয় আজি জনগোষ্ঠীয় মানুহবিলাকক অঁতৰাই পঠিয়াই দিব পৰা এটা প্ৰক্ৰিয়া আছে সকলো ক্ষেত্ৰতো সমান হ'ব লাগিব ন এই মই কথাটো কৈ বিচাৰিছোঁ সকলো ক্ষেত্ৰত সমান আপুনি যিটো জনগোষ্ঠীৰ কথা ক'লে সেইটো আলোচনাৰ বিষয় কিন্তু যিখিনি বহু বিবাহ হ'ব নালাগে মূল বস্তু আৰে বহু বিবাহ আমাৰ হিন্দু ৰাজ্যত হিন্দু মই আপোনাক কৈছোঁ এটা কথা চাওক আপোনালোকে এটা কথা জানিব লাগিব আপোনালোকে জানে বুলি মই ভাবোঁ জ্যেষ্ঠ লোক ইউচিচিত যিকেইটা কথা যে বহু বিবাহ হিন্দু সমাজত আপোনালোকে কওকচোন বহু বিবাহ আছে নেকি বহু বিবাহ এইটো ভাৰতীয়